हेलो गाइस কি খবৰ নিশ্চয় চাগে আপোনালোকৰ ভালে থাকক সেইটো কামনা মোৰ ৰমজান মাহ চলি আছে বৰ্তমান এতিয়া আৰু আমি সকলে ইছলাম ধৰ্মাৱলম্বী সকলে ৰোজাটো ৰাখিব লাগে আৰু ৰোজা ৰাখি কেনে ঈদটো পালন কৰিলে বহুত ভাল লাগে কিবা এটা বেলেগ ফিল হয় আৰু যদি ৰোজা নাৰাখে ঈদ পালন কৰো কিবা কেম্বা লাগে সেইকাৰণে ৰোজাটো ৰাখিব লাগে আৰু ৰোজা ৰাখাটো বহুত ধৰ্ম এটা কাৰণ এঘাৰ মাহে আমি খাই পেট গ্যাস্ট্ৰিক কিবা কৰি দিওঁ গতিকে একমাহ আমি পেটটো খালী কৰি দিলি বহুত বেমাৰ আজাৰৰ পৰা ৰেহাই পালো আৰু আল্লাহৰ নামতো দিলো দেহাটো মানে কি ধৰ্ম হ'ল ৰোজাটো ৰাখলো আৰু পেটটো চাফা হ'ল হয়নে নহয় গতিকে সেইকাৰণে ৰোজা ৰাখিব লাগে ৰোজা ৰখাটো বহুত ডাঙৰ ধৰ্ম এইটো আৰু সকলোকে ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে ভালে থাকক ময়ো ভালে থাকোঁ আৰু এই ভিডিঅ'টো কিন্তু মই ৰোজাৰ একদিনাখনতে দিব লাগিছিল কিন্তু মোৰ হঠাৎ কিবা বেমাৰ হৈ গ'ল অলপ অসুখ হৈ আছে এতিয়াও গতিকে সেইকাৰণে ভিডিঅ'টো মই দিব নোৱাৰিলোঁ তাৰ কাৰণে দুখিত আৰু ভিডিঅ'টো যেন স্কিপ নকৰাকৈ চাই আৰু ধন্যবাদ থেংক ইউ